নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি উপস্থিত হৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰলৈ পাকিস্তানলৈ প্ৰেৰণ কৰিছিল ভাৰতৰ গোপন তথ্য দিল্লীত গ্ৰেপ্তাৰ দুই চোৰাংচোৱা কেনেকৈ পৰিছিল ISIৰ জালত দিল্লী আৰক্ষী আৰু গুপ্তচৰ সংস্থাই পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ বৃহৎ ষড়যন্ত্ৰ উদঙাইছে ISIয়ে দিল্লীত বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা কৰিছিল এই ষড়যন্ত্ৰত জড়িত দুজন চোৰাংচোৱা নেপালৰ আনচাৰুল মিয়ান আনচাৰী আৰু ৰাঞ্চিৰ অখলাক আজমক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে সন্দেহ কৰিছে যে পাকিস্তান দূতাবাসত নিযুক্তি পোৱা ডেনিছ নামৰ এজনো এই ষড়যন্ত্ৰৰ সৈতে জড়িত ISIয়ে জানুৱাৰী মাহৰ পৰা এই বিস্ফোৰণৰ পৰিকল্পনা চলাইছিল আনচাৰুলে নেপালৰ পৰা প্ৰশিক্ষণ লৈ দিল্লীত গোপনে কাম কৰিছিল আৰু 15 ফেব্ৰুৱাৰীত তেওঁক গ্ৰেপ্তাৰ কৰা হয় তেওঁৰ হাতৰ পৰা গুৰুত্বপূৰ্ণ সেনাৰ গোপন নথিপত্ৰ উদ্ধাৰ কৰা হৈছে অখলাক আজমে আনচাৰুলক এই ষড়যন্ত্ৰত সহায় কৰিছিল তেওঁক মাৰ্চ মাহত গ্ৰেপ্তাৰ কৰা হৈছে দুয়োকে পাকিস্তানত থকা হেণ্ডলাৰৰ সৈতে সংযোগ আছে বুলি জানিব পৰা গৈছে তদন্তত ডেনিছৰ নামো উলিয়াইছে যাক পাকিস্তান দূতাবাসত নিযুক্তি থকা সন্দেহ কৰা হৈছে আৰক্ষীয়ে এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে এই ষড়যন্ত্ৰৰ ফাঁকি দিবলৈ দিল্লী আৰক্ষী আৰু গুপ্তচৰ সংস্থাই 3 মাহ ধৰি গোপন অভিযান চলাইছিল যাৰ ফলত এই দুজন গ্ৰেপ্তাৰ কৰিব পাৰিলে অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ